আজি 20 জুন, আজি 20 জুন। ইতিমধ্যে পাহৰিছিলো এই বিষ্ণুৰাভা। দেখিয়ে মনত পৰি গ'ল সৰগী হৈ তুমি যে গুচি গৈছিলা আমাক এৰি থৈ। আমি কিন্তু এৰা নাছিলো তোমাক। এৰা নাছিল কোনো খাটি খোৱা হালোৱা সজুৱাই, আৰু এৰা নাছিল কোনো দলিত শোষিত শ্ৰমিক বনোৱাই। সাহিত্য, সংগীত, চিত্ৰ, নৃত্য, হকী, ফুটবল, ৰাজনীতি কিংবা আন্দোলন কোনটোৱে বাৰু এৰিছিল তোমাক? এহাতে স্টেনগান, এহাতে কলম, এহাতে অভিনয়, এহাতে তাণ্ডৱ নৰ্তন। কি যে সৰ্বাত্মক সত্তা, যেনিয়েই নাচাও কিয় কেৱল তুমি, তুমি আৰু তুমি। ব্ৰিটিছ সূৰ্য ইউনিয়ন জেক জ্বলাই চাদা কালা দুইটি পাঠা ওলমাই দিয়া যদি মাইকেল কলেজত ক্ষুণ্ণ নহব কিয় বেইমান বঙাল? তোমার দেশ প্রেম বলে দেশদ্রোহ, কারণ তুমি হেন বিপ্লবী, ঘোর বিপ্লবী। হির মূল্য যাচ্ছে 10,000। তুই বেজ্জাতি পোহক, তিরস্কার, শতবার তিরস্কার। পিছে এতিয়া আৰু সেইদিন নাই বন্ধু। নিকৃষ্ট স্বৰ্গোৎকৃষ্ট অসম বুলি আহিছে যেতিয়া চোৱা, চোৱা কিৰা পুত্ৰ। যদিও কিছু চন্দ্ৰ পতন ঘটিছে গীতৰ, লয়লাস কমিছে নাচৰ, ৰজা ঘৰে প্ৰজা ঘৰে বাঢ়িছে তোমাৰ এই কলৰ। আছেনে মনত তোমাৰ ছদ্মবেশী জীৱনৰ কথা? য'তে লিখি ততে ৰাখে কল্প বাণীবোৰ এতিয়া মানি হৈছে, আকাশত উৰিছে, বতাহত চুমিছে, আৰু বৰলুইতৰ দুয়ো পাৰত হেঙুল হাইতেল বোলাই খিলখিলাই হাঁহিছে, নাচিছে। তাৰোপৰি তেজপুৰৰ বুকুৰে তোমাৰ কঁকাল বান্ধি লৈ যোৱা এই পঘাডাল, সিও এতিয়া সোণগুণা হৈ জিলিকি পৰিছে। মুঠতে খাটি খোৱা নোখোৱা গাঁও নগৰ চহৰ কোনোৱেই বাকী নাই। সবাতে মাথো তোমার বন্দন সর্ষণ রোমন্থন। হয়তো সর্বিত সর্বন হলেও চমৎকারে তোমার জীবন দর্শন। এতিয়া আমার আহ্বান, কিবা কব লগা থাকিলে কোৱা, শুনিম। কিবা কৰিব লগা থাকিলেও কোৱা, কৰিম। কথা দিলো কমৰেড, কাৰণ আমি যুঁজা জাতি, যুগ যুগ যুঁজিম, যুগ যুগ যুঁজিম, যুগ যুগ